আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ৰাখিছিলোঁ। প্ৰথম দিনাখনে আমাৰ প্ৰথম কাৰ্যসূচী হ'ল পতাকা উত্তোলন। তাৰপিছত ৰাখিছিলোঁ আমি স্মৃতি তৰ্পণ, দিক ৰোপণ। তেনেকৈ আমি সন্ধিয়া কাৰ্যকাললৈ আহিছিলোঁ আমাৰ বিহু নৃত্য, নৈ নাহৰপুৰীয়া বিহু দল, দাতা আছিল মাধৱ চন্দ্ৰ দাস, তেনেকৈ দাতা আছে আমাৰ গোলাপ কামচা, অবিনাশ নাৰ্জাৰী, আপোনাৰ প্ৰশান্ত বনিয়া, ভাস্কৰ বৰা, এনেকৈ আদি কৰি আছে কিছু। তাৰপৰা আমাৰ যি নৱজ্যোতি সংঘৰ বিষয়ববীয়াৰ লগত লৈ জাতি উপজাতি সমবায় হৈ আগতো আমি প্ৰায় 18টা বৰ্ষ পাতি গৈছোঁ আৰু পাতি যাম। তেনেকুৱা আশাৰে আমি চৰকাৰৰ ওচৰলৈ গৈছিলোঁ। আমাৰ তুলিৰাম ৰংহাং ডাঙৰীয়াক আমি লগ কৰিছিলোঁ। তুলিৰাম ডাঙৰীয়াই আমাক আৰ্থিকভাৱে কিছু সকাহ দিছিল। আমি বিধায়ক ডাঙৰীয়াৰ ওচৰলৈ গৈছিলোঁ, বিধায়ক ডাঙৰীয়াও দিছে। আকৌ যোৱাকালি যি আমাৰ কাৰ্যসূচী আছিল তাত আমাৰ মাননীয় কাউন্সিলৰ চেয়াৰমেন অধ্যক্ষ ডাঙৰীয়া আহিছিল, ৰাজুতিষু ডাঙৰীয়া, তেওঁ আমাৰ আৰ্থিক দিশত অলপ সহায় কৰি গৈছে। সৰ্বপ্ৰথমে সিহঁতক সঁচাকৈ শলাগ ল'বলগীয়া, যাতে আমাৰ এই কাৰ্বি আংলং হ'লেও আমাৰ যিটো আমাৰ সাংস্কৃতি তেওঁলোকে বজাই ৰাখিছে, ভাল লাগিছে। আৰু যি আজি জাতি উপজাতি সকলোৱে মিলি যি আজি আমাৰ কাৰ্যসূচী লৈছোঁ, এতিয়ালৈ সকলোৱে পাৰ হৈ আছে। এতিয়া আকৌ অনাগত দিনত আমি কাৰ্বি আংলং চৰকাৰক, তুলিৰাম নেতৃত্বাধীন চৰকাৰখনক মই কাবু কৰি অনুৰোধ কৰিছোঁ, যাতে আকৌ আৰ্থিক দিশটো আৰু অকণ বঢ়াই আমাক আগলৈ নিবৰ কাৰণে আমি তেওঁলোকক অনুৰোধ কৰিছোঁ। তেওঁলোকৰ চৰণত আমি সেৱা জনাইছোঁ, নিবেদিছোঁ। বিৰাজ সিং লেংডাঙকো মই কৈছোঁ। কিন্তু আমাৰ দুৰ্ভাগ্য, যি আমাৰ অসম চৰকাৰে বিহু দলক প্ৰায় 1.5 লাখকৈ টকা অনুদান দিছিলে, কিন্তু আমি যোৱা বিগত বছৰ নাপালোঁ, এইবাৰো নাপালোঁ। কিন্তু আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত মামাক আমি কাবু কৰিছোঁ, যাতে অনাগত দিনত যে আগন্তুক ৰঙালী বিহুৰ আমাৰ যিভাগি পুঁজিহঁতে আগবঢ়াইছে সেইভাগি আমাক বঞ্চিত নকৰক। আমি যোৱাবাৰো মেম'ৰেণ্ডাম দিছিলোঁ, এইবাৰো দিছোঁ, কিন্তু আমি পোৱাৰ সক্ষম নহ'লোঁ। আমাৰ দুখ না কাৰ দুখ নাজানো। গতিকে বেছি বহুলাই নকওঁ। কৰ্ণেল বদৰে কিন্তু বহুতখিনি যোৱাবাৰো সহায় কৰিছে, এইবাৰো তেওঁ যোৱাবাৰো দাতা আছিল তেওঁ মা। Bye.